আজি খাতৰবাৰী হাইস্কুলত 15 বছৰৰ পৰা ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক ভেকচিন দিছে, কি ক'ব? হয়, আমাৰ আজি কোভিডৰ প্ৰট'কল মতে আমি আজি 15 বছৰৰ ওপৰত আৰু 18 বছৰৰ তলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে ক্লাছ 9-10ৰ এই ছাত্ৰ ছাত্ৰীসকলৰ স্কুলে গৈ ভেকচিনেশ্যনৰ যিটো প্ৰক্ৰিয়া আমি আজি আৰম্ভ কৰিছোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। আৰু আশা কৰিছোঁ সকলোৱে সহযোগিতা ভাল সঁহাৰি জনাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ উপকৃত হ'ব। আৰু প্ৰথম পৰ্যায়ত প্ৰথম পদক্ষেপ হিচাপে আমি খাতৰবাৰী হাইস্কুলত আহিছোঁ আৰু খাতৰবাৰী হাইস্কুলত মোটামুটি বড়ো মিডিয়াম, অসমীয়া মিডিয়াম সৰ্বমুঠ 200 ছাত্ৰ ছাত্ৰী 200তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি আমি ভেকচিনেশ্যন প্ৰদান কৰিম বুলি আমি কাম আৰম্ভ কৰিছোঁ।